তেল লগাইছে আৰু জ্বলাইছে। একবার জ্বলাই দিল আর লগে লগে সব জ্বলাই যায়। একবার জ্বলাই দিলে এটা তো পুলিশ রিপোর্ট করে লই গল না রাস্তা পুলিশ আমার জেরেঙ্গা থানে পুলিশ পুরস্কার কিছুমান দুৰ্বৃত্তই আপোনাৰ সেই ৰাইচ মিলটো জ্বলাই দিয়া হ'ল। এনে ঘটনাটো কেইটা বজা মানত সংঘটিত হ'ল? মানে মইতো ইয়াৰ পৰা ক'ব গ'লে 8:15 ইয়াৰ পৰা ঘৰত গুচি গৈছোঁ। আচ্ছা তাৰপিছত এই ভাত চাত খাই মানে অলপ আৰু বিচনাত শুনোই আৰু আচ্ছা তাৰপিছত ইয়াৰ পৰা দোকান অঁ দাদা আপোনাৰ ঘৰটো কোনোবা জ্বলাই দিছে আচ্ছা এনেহ'লে কোৱাত আকৌ মই তাৰ পৰা ওলাই আহি চাই দেখিলোঁ সঁচাকৈ জ্বলি আছে। আৰু ইয়াত যোনটো দোকানীৰ মানুহবিলাক আছিলে সিহঁতে নমাই আছিল, পানী ঢালি নমাই আছিল। ময়ো অলপ সহায় কৰিলোঁ মই। আচ্ছা সেই দোকানটোৰ নামটো কি? সেই দোকানৰ নামটো চালবাৰী মিলিজুলি বজাৰ। চালবাৰী মিলিজুলি বজাৰ। চালবাৰী এৰিয়াটো লুংচুং পৰে ন? হয়, এইটো লুংচুং পৰে। এনেই এতিয়াতো কিছুমান চলিব পৰা না একেবাৰে স্কুটি ডেমেজ হৈ গ'ল? এইটো গোটেই ডেমেজে হৈ গ'ল। এইটো চলিব মোৰ দেখা মতে এইটো নচলিব আৰু। আচ্ছা আপোনাৰ কোনোবা সন্দেহ আছে নেকি? এনেকুৱা এতিয়া সন্দেহ কৰোঁ এতিয়ালৈকে মোৰ লগত নাই সন্দেহটো। সন্দেহ থাকিলেতো আমি কৈ দিলোঁ হয়। আচ্ছা আমি এনেই অলপ মিডিয়াৰ যোগেদি গম পাইছিলোঁ কিছুমান এই ইলেকশ্যনৰ গৰম বতাৰ এই হাৱাটো লৈ আপোনাৰ দোকানটো টাৰ্গেট কৰা হৈছে, তেনেকৈ আমি অলপ গম পাইছিলোঁ। এইটো সঁচা না? হ'ব পাৰে। মই কিছুমান ব্যক্তিগত এনে পাৰ্চনেল বস্তুতাৰ কাৰণে এইটো কৰিম, এইটো ময়ো ক'ব নোৱাৰিম। এতিয়া না ৰাজনীতিকৰ ক্ষেত্ৰত কৰিছে না পাৰ্চনেল মেটাৰ। এতিয়াতো ক'ব গ'লে ৰাজনীতিকৰ বতৰৰ সময়ত ৰাজনীতি কোৱা যায়। এতিয়া মইতো এতিয়া 6 তাৰিখ মই জইন কৰিছোঁ। জইন কৰাত আৰু এতিয়া লিড কৰি আছোঁ। লিড কৰাৰ সময়ত এতিয়া মানুহে কি ভাবে নাভাবে এইটো তুমি ক'ব নোৱাৰে। এনে আপুনি ইতিমধ্যে কিবা পদত আছে নেকি? পদত এতিয়া বৰ্তমান আমি এতিয়া ভিলেজ ডেভেলপমেণ্ট কমিটি এটা বনাইছোঁ, সঙ্গে ভিলেজ ডেভেলপমেণ্ট কমিটি, তাতে মই ছেক্ৰেটাৰী হওঁ। তাৰমানে আপোনালোকে ছাপোৰ্ট কৰা হৈছিল আৰু কি? হয়, আপোনাৰ সেইটোৱে ইলেকশ্যনৰ মানে পলিটিকেল বেকগ্ৰাউণ্ড। ইয়াৰ কাৰণে আপুনি অলপ ভাবে নেকি যেনিবা আপোনাকে ব্যক্তিগত টাৰ্গেট কৰা হ'ল বুলি? এইটোতো মই এতিয়া এইবিলাক ভবা নাই যে কি হিচাপত কৰিছে কৰা নাই। এতিয়া সিহঁতৰ ব্যক্তিগত ছাত্ৰৰ কাৰণে কৰিছে নে কিহৰ কাৰণে কৰিছে এনে প্ৰচেছ ৰাতিতে IC ছাৰক জনাইছোঁ। 10টা মানত জনাইছোঁ, অহাৰ লগে লগে মই জনাইছোঁ। তাৰপিছত আহি ৰিপৰ্ট কেতিয়া লৈ গৈছে আৰু ইজহাৰ মই দিয়া নাই। আজি ইজহাৰটো